নমস্কাৰ। আবৃত্তিৰ শিৰোনাম মানৱতাৰ অস্তিত্ব। লেখা ঋষিৰাজ গগৈ। আবৃত্তি জিত আৰন্ধৰা। মানৱতাৰ অস্তিত্ব। কলমটো বন্ধ নকৰিবা বন্ধু, তোমাৰ পৰশত কলমৰ মাজেৰে নিগৰিব দিয়া হেজাৰ চনৰ অশ্ৰু। দৈন্য় সমাজৰ কলুষতা, অন্ধবিশ্বাস, কুসংস্কাৰ, শাৰদীয় জোনাক যদি হয় নিৰ্মল, ধৰণী হ'ব বিকশিত। এই ধৰণীৰ বিকাশ তথা উন্নতিত নৱ প্ৰজন্ম হ'ব সফল। সফলতাৰ আঁৰত আছে মানৱতাৰ অস্তিত্ব। মানৱতাৰ চয়কান স্তব্ধ হ'ব ধৰিছে, তাক স্তব্ধ হ'ব নিদিবা বন্ধুসকল। মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে প্ৰবল সাহসেৰে আগবাঢ়োৱা মানৱতাৰ অস্তিত্ব ৰক্ষাকাৰীসকল। মাথো মানৱতাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত। ধন্যবাদ।